আজি আমি আমাৰ মিডিয়া সকলোকে আমাৰ তৰফৰ পৰা আগতে নমস্কাৰ যাচিলোঁ আৰু আজি আমি এই চিটিলা প্ৰাইমাৰীত আহি পিনি খুব ভাল লাগিছে। আজি এটা ইয়াত প্ৰাইমাৰী মিটিং হৈছে। এইটো আমি ক'ব বিচাৰোঁ যে আমাৰ চিটিলা প্ৰাইমাৰীত খুব টিএমচি হিচাপত মানে ষ্ট্ৰং আছে। আমি নিশ্চয় আমি এইটো ক'ব পাৰি এইবাৰ আমাৰ টিএমচি আমাৰ ভাল হ'ব আৰু জয়যুক্ত হ'ব বুলি আমি বিচাৰোঁ। আৰু আমি এইটোৱে ক'ব বিচাৰোঁ যে আমাৰ এই কিবা চিটিলা সমষ্টিত বাউখুংগ্ৰী সমষ্টিত আমাৰ চিটিলা প্ৰাইমাৰী যে এইবাৰ জিকাটো কাটাং বুলি মই ভাবোঁ। যে আজি ষ্টাৰ্টিং অৱস্থাত যে এনেকুৱা আমাৰ পাব্লিকৰ ঢৌ যে আমি চাবলৈ পাইছোঁ, এইটো কাৰণে খুব আমি আনন্দিত। আৰু এইটোৱে আমি ক'ব বিচাৰোঁ যে এইবাৰ আমাৰ টিএমচি বাউখুংগ্ৰী সমষ্টিটো জিকাটো কাটাং হৈ আছে। এইটোৱে আমি কৈছোঁ। আৰু মিডিয়া সকললৈ মই নমস্কাৰ দিলোঁ। আজিৰ এই বাউখুংগ্ৰী সমষ্টিত MLA যিটো ইলেকশ্যন আহিব লগা বিষয়ে আমি চিটলা কমিউনিটি হলৰ এটা প্ৰাইমাৰী লেভেলত এটা মিটিং হৈছে আৰু এই মিটিঙত মই উপস্থিত হৈ পেলাই বহুত আনন্দনি পাইছোঁ। কিয়না আপোনালোকেও দেখাবলৈ পাইছে মিডিয়াৰ জগতে যে ইয়াত বহুত পাব্লিকে টিএমচিৰ ফালে বহুত ছাপোৰ্ট আছে। গতিকে মই বিশেষ কৰি মই আন্তৰিক শুভেচ্ছালোকক ধন্যবাদ দিব বিচাৰিছোঁ যে এওঁলোকৰ টিএমচিৰ ফালে ইমান যে ভাল পাইছে আৰু বহুত ভাল লাগিছে যে মানে দেখাবলৈ পাওঁ যে আমি বাউখুংগ্ৰী সমষ্টিত কেণ্ডিডেট দেৱা মানে আমি এটা জিঠা বুলি আমি ভাবি লৈছোঁ। যে পাব্লিকে ঢৌ আহি ইয়াত উপস্থিত হৈছে, ছাপোৰ্ট দিছে, বহুত ভাল লাগিছে, আনন্দনি পাইছে। সেইকাৰণে আমিও বহুত আনন্দনি পাইছোঁ। এতিয়া আমি এইটো মেছেজ দিব বিচাৰোঁ যে এইবাৰ বিধানসভাৰ ইলেকশ্যনত আমি বাউখুংগ্ৰীত কেণ্ডিডেট দিয়াটো খাটাং বুলি আমি ক'ব পাৰোঁ। কিয়নো আমি ইয়াত দেখাবলৈ পাইছোঁ পাব্লিকৰ যিটো মানে ছাপোৰ্ট, অৰ্গেনাইজেশ্যন যিটো ছাপোৰ্ট, এইটো বহুত ভাল লাগিছে। তো সেই বিষয়ে আমি আলোচনা বিলোচনা কৰি যে এই বাউখুংগ্ৰীত সমষ্টিত কেণ্ডিডেট দিয়াটো আমি আশা কৰিছোঁ। আৰু ইয়াত আমি কেণ্ডিডেট মানে বিচৰা আশাবাদী পাৰ্টি ইয়াত আমাৰ বহুত আগুৱাই আহিছে। ইয়াৰ মাজত আমি দেখাবলৈ পাইছোঁ ইয়াত মানে এটা মহিলাজনেও দাবীদাৰ কৰি আছে, এইটো উদাংশ্ৰী নাৰ্জাৰীয়ে। তেখেতে বহুত আগ্ৰহী আৰু মানে ভাল এটা ফিল আছে। তেখেতে আগেও মানে APB পাৰ্টিৰ পৰা খেলিছিলে, এতিয়া টিএমচি পাৰ্টিয়ে যোগদান দিছে। এই হিচাপত তেখেতেও আমি ভাল পাইছোঁ যে তেখেতে যদি আমি টিকেট দিব পৰা যায়, ষ্টেটৰ লেভেলৰ পৰা চেণ্ট্ৰেলৰ পৰা যদি টিকেট দিব পৰা যায়, তেতিয়াহ'লে জিতাৰ অংকটো আমি ভাবিছোঁ যে ঠাই মানে জিতাটো খাটাং। নমস্কাৰ। আজি এই চিটিলা টিএমচি দলৰ তৃণমূল কংগ্ৰেছ দলৰ প্ৰাইমাৰী গঠন কৰাৰ উদ্দেশ্যে আজিৰ এই সভা অনুষ্ঠিত হৈছে। এইটো সভাত বিপুল ৰাইজৰ সঁহাৰি আমি পাইছোঁ টিএমচিৰ প্ৰতি। আমাৰ বাউখুংগ্ৰী সমষ্টিত উদাংশ্ৰী নাৰ্জাৰী মেমক সকলো জাতি জনগোষ্ঠীৰ ৰাইজে প্ৰাৰ্থিত্বৰ বাবে আশাবাদী। ৰাইজে বিচাৰিছে যে টিএমচি দলৰ বাউখুংগ্ৰী সমষ্টিত উদাংশ্ৰী বাইদেউক আমাৰ লাগে, কাৰণ উদাংশ্ৰী বাইদেউ সকলো জাতি জনগোষ্ঠীৰ হৈ কাম কৰা মানসিকতাৰে আগবঢ়া এজন উদ্যমী মহিলা। গতিকে সকলো জাতি জনগোষ্ঠীৰ ৰাইজে তেখেতক মানে টিএমচিৰ টিকেটৰ কাৰণে হয়তো তেখেতক আগবঢ়াই দিছে। তেখেতে এইবাৰ টিএমচি দলৰ পৰা আমাৰ এই বাউখুংগ্ৰী সমষ্টিত জিতিব বুলি আমি 100% আশাবাদী। এইটো সভাত আজি উপস্থিত আছে টিএমচি দলৰ কচুগাঁও সমষ্টিৰ প্ৰেচিডেণ্ট আছে আৰু অল আছাম টিএমচি দলৰ ভাইচ প্ৰেচিডেণ্ট আছে এইটো আজিৰ এই সভাত। আৰু লগতে আশাবাদী প্ৰাৰ্থী উদাংশ্ৰী বাইদেউ আছে এইটো আজিৰ সভাত। এইটো মই এতিয়া মানে জানা নাই কিমানটা চিট দিব। এইটো আমি ষ্টেট নেতৃত্বৰ লগত বহিলেহে আমি কথাখিনি আমি শুনিব পাৰিম কিমানটা চিটত খেলিব। কেইটামান ইউটিউবলে হওক বা বিশেষে হওক যিহেতু জোৰদাৰভাৱে জোৰদাৰ চলিলেও চলি আছে জোৰদাৰ, কিন্তু জোৰদাৰ চলিলেও ৰাইজে এইবাৰ বুজি পাইছে
যে BPF দলে যিহেতু ইলেকশ্যনত জিতাৰ লগে লগে মাইনৰিটি ৰাইজৰ লগত প্ৰবঞ্চনা কৰিলে, কাৰণ তেখেতে কৈছিলে যে আমি জিতাৰ পিছত আমি যেতিয়া চৰকাৰ কৰিব পাৰোঁ, আমাৰ মেজৰিটি চিট পালে আমি বিজেপিৰ লগত আমি এলায়েন্স নহওঁ। কিন্তু দেখা গ'ল যে মাইনৰিটি ৰাইজে 80% ভোট দি পেলাই আজি BPF দলক জয়যুক্ত কৰাই দিলে। কিন্তু BPF দলে আজি 21টা লাগে চৰকাৰ কৰোঁতে, কিন্তু 28টা চিট পোৱাৰ পিছতো মুছলমান মাইনৰিটিসকলক প্ৰবঞ্চনা কৰি পেলাই বিজেপিৰ লগত এলায়েন্স কৰিলে। গতিকে যিমানে ঢাক ঢোল নাবাজক কিয়, এইবাৰ BPFৰ বিৰোধী মাইনৰিটি ৰাইজে স্থিতি গ্ৰহণ কৰিব, এইটো 100%।